নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। বন্ধুবান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুবান্ধৱীসকল, আপোনালোকে যদি এই ফৰ্মখন যদি ফিল কৰি জমা দিছে, তেনেহ'লে আপোনালোকে পইচা লাভ কৰিবনে নাই, আৰু লগতে যিসকলে নতুনকৈ এই ফৰ্মখন ফিল কৰিম বুলি ভাবি আছে বা এই ফৰ্মখন ক'ত পাম, কেনেদৰে ফিল আপ কৰিম, জমা দিম ক'ত, গতিকে সবিশেষ তথ্য আপোনালোকক মই জনাই আছোঁ। বন্ধুবান্ধৱীসকল, যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ ন'টিফিকেশ্যন আপোনালোকে লাভ কৰি থাকিব। বন্ধুবান্ধৱীসকল, আপোনালোকক মই প্ৰথমতে জনাব বিচাৰিছোঁ যে এই ফৰ্মখন আপোনালোকে ক'ত পাব বা আপোনালোকে এই ফৰ্মখন কেনেদৰে ফিল কৰিব। বন্ধুবান্ধৱীসকল, এই ফৰ্মখন আপোনালোকে কেনেদৰে ফিল কৰিব, ইয়াতে চাওক। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয়, আৰু এয়া ডাবল ইঞ্জিন চৰকাৰৰ গেৰাণ্টি। ৰেচন কাৰ্ডত থকা পৰিয়ালৰ মুৰব্বীৰ নাম আপোনালোকে প্ৰথমতে দিব লাগিব। তাৰপিছত ৰেচন কাৰ্ডৰ নম্বৰটো দিব লাগিব। ৰেচন কাৰ্ডখনত যিটো নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াতে দিব লাগিব। আৰু পৰিয়ালটোৰ যিগৰাকী মহিলাৰ সদস্যৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হ'ব, তেখেতৰ নামটো ইয়াত দিব লাগিব। তলত এড্ৰেছটো দিব লাগিব, আৰু আপোনালোকৰ বুথৰ নামটো আৰু লগতে নম্বৰটো ইয়াতে দিব লাগিব। আৰু তলত বিধানসভা সমষ্টিৰ নাম আৰু ফোন নম্বৰটো দিব লাগিব। আৰু তলত একেবাৰে তলত পৰিয়ালৰ মুৰব্বীৰ চহীটো আপোনালোকে মাৰিব লাগিব। বন্ধুবান্ধৱীসকল, এই ফৰ্মখনটো কেনেদৰে ফিল আপ কৰিব আপোনালোকে গম পালে, কিন্তু ইয়াতে আপোনালোকে ফৰ্মখন ক'ত পাব চাওক। বন্ধুবান্ধৱীসকলে, এই ফৰ্মখন আপোনালোকক কোনো এজেণ্টে আপোনালোকক এই ফৰ্মখন দিছে, গতিকে সেইসকলে লাভ কৰিছে যিসকলৰ ওচৰলৈ গৈ এই ফৰ্মখন দিছে। আৰু বন্ধুবান্ধৱীসকলে, এই ফৰ্মখন ফিল কৰিলে আপোনালোকে পইচা পাবনে নাই। বন্ধুবান্ধৱীসকলে, এই ফৰ্মখন ফিল কৰিলে আপোনালোকে পইচা লাভ নকৰে, কাৰণ এই ফৰ্মখন একেবাৰে আচল ফৰ্মখন নহয়, এনেকুৱা ধৰণৰ ফৰ্মখন নহয়। আপোনালোকক মই স্ক্ৰীণত দেখাই দিছোঁ। এখন হৈছে অৰিজিনেল ফৰ্ম, যিখন ফৰ্ম আপোনালোকৰ ইয়াতে দেখা পাইছে। অশোক স্তম্ভ আছে, লগতে আপোনালোকৰ ইয়াতে চিফ মিনিষ্টাৰ, ইয়াতে গোটেইখিনি আছে। বন্ধুবান্ধৱীসকল, ইয়াতে চাওক। এই যিখন ফৰ্ম আপোনালোকে ইয়াতে দেখা পাইছে, যিখন এতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰি জমা দিব বিচাৰি আছে, বা বহুতেই ফৰ্ম ফিল আপ কৰিলে আৰু তেওঁলোকে পইচা পাম বুলি ভাবি আছে। কিন্তু চাওক বন্ধুবান্ধৱীসকল, যিহেতু বৰ্তমান সময়ত কোড অফ কণ্ডাক্ট লাগি আছে, এনেকুৱা সময়ত কোনো ধৰণৰ চৰকাৰী আঁচনি মোকলাব নোৱাৰে, এপ্লাই বা আবেদনৰ যি প্ৰচেছ আছে সেই প্ৰচেছো উলিয়াব নোৱাৰে। গতিকে যি হ'ব, চৰকাৰ গঠন হোৱাৰ পিছত হ'ব, আৰু তেতিয়া আপোনালোকৰ নতুন আকৌ আঁচনি এপ্লাই হ'ব। আৰু বন্ধুবান্ধৱীসকল, এইখন আচল অৰুণোদয় যিখন ফৰ্ম, এই ফৰ্মখন নহয়। এই ফৰ্মখন এখন ছাৰ্ভে ফৰ্মহে। গতিকে বন্ধুবান্ধৱীসকল, কিমানে এই অৰুণোদয় আঁচনি পাবলৈ আছে, গতিকে সেইটোহে এটা ছাৰ্ভেৰ বাবে এই আঁচনি ফৰ্মখন আপোনালোকক দিছে বা আপোনালোকে এপ্লাই কৰি জমা দিছে। অৰিজিনেল ফৰ্মখন হৈছে আপোনালোকৰ এইখন ফৰ্ম আপোনালোকে ফিল কৰি আপোনালোকে জমা দিলেহে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। গতিকে বন্ধুবান্ধৱীসকল, এতিয়া আপোনালোকে গম পালে যে এই আগৰ যিখন ফৰ্ম আপোনালোকক মই দেখাইছোঁ, এয়া ডাবল ইঞ্জিনৰ চৰকাৰৰ গেৰাণ্টি বুলি, এখন আপোনালোকৰ ছাৰ্ভে ফৰ্ম। এইটো আপোনালোকৰ ইলেকশ্যন, যিহেতু এই ফৰ্মখন বৰ্তমান বন্ধ কৰিলে, গতিকে এই ফৰ্মখন এতিয়া আৰু আপোনালোকে লাভ নকৰে, বহুতে নাপায় এই ফৰ্মখন এতিয়া। যিসকলে আবেদন কৰিলে বা ফৰ্মখন ফিল আপ কৰি জমা দিলে, যিসকলে তেওঁলোকে দিলে, কিন্তু তেওঁলোকে এই অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে। এই আচল ফৰ্মখন ফিল কৰি জমা দিলেহে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু এতিয়া নোৱাৰে, আকৌ আপোনালোকৰ ইলেকশ্যনৰ পিছতে সেই আকৌ অৰুণোদয় স্কীম 3.0 মুকলি হ'ব, আৰু তেতিয়া আপোনালোকে লাভ কৰিব। বন্ধুবান্ধৱীসকল, আপোনালোকক এইটো ন'টিফিকেশ্যনটো দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।